হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ আজিৰ নতুন এটা মিনি ভ্লগলৈ ৱেলকাম জনালোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা মিনি ভ্লগ লৈ আহিছোঁ। ভিডিঅ'টো দেখিতো গম পাইছে যে এইটো চাগে দুদিনমানৰ আগৰেই হ'ব। হয়, লক্ষী পূজাৰ দিনাখনৰ ভিডিঅ' এইটো। আৰু এইফালে ফুল ডেক'ৰেশ্যনত লাগি আছোঁ দেই। আজি মানে পূজা পাতিম। এইফালে ক্ষীৰ বনালোঁ, ক্ষীৰৰ পিছত এইভাগ বোলে লক্ষী পূজাৰ মেইন প্ৰসাদ, যিটো আখৈ আৰু গুড় মিক্স কৰি দিয়ে। অকণমান গৰু ঘিউ দি দিছিলোঁ। তাৰপিছত এয়া চিৰা আৰু নাৰিকল ৰুকিও মই এবিধ প্ৰসাদ বনাইছিলোঁ। এই প্ৰসাদবিধ আকৌ মোৰ মায়ে শিকাইছিলে। মায়ে আগতে খুব ধুনীয়াকৈ বনায়। মাৰ পৰা শিকি এতিয়া মই বনালোঁ। এইফালে দেখিছে হাতত মেহেন্দি লৈ দুইজনী। আমাৰ আচলতে আপাৰ আচামৰ ফালে এই প্ৰসাদবিধ কিন্তু খুব বনায় আৰু মই খাই ভালো পাওঁ। আৰু এতিয়া মই বনাওঁ। এইফালে চাকি বন্তি জ্বলাই ল'লোঁ, একেবাৰে পিছফালৰ পৰা আগফালে দিয়ালৈকে সম্পূৰ্ণ 11 গছ চাকি আজি জ্বলাই লৈছোঁ। আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ কি প্ৰসাদ দিয়ে জনাবচোন। আৰু এটা কথা, মাজতে ইউটিউবত পালোঁ বোলে লক্ষী পূজাত ঘৰে ঘৰে গৈ প্ৰসাদ দিব নালাগে। কথাটো সঁচানে মিছা, বা আপোনালোকেও তেনেকুৱা কৰে নেকি, সেইটো জনাবচোন মোক। মই কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে তেনেকুৱাই কৰিছোঁ যে প্ৰসাদ ক'তো দিয়া নাই। এইফালে এয়া প্ৰসাদসমূহ এনেকৈ গোটাই ল'লোঁ আৰু লগতে লক্ষী চৰিত্ৰও পাঠ কৰিলোঁ। তাৰপিছত আকৌ ৰাতিলৈ আমাৰ ভাত লঘোণ দিয়া হয়। সেইকাৰণে লুচি বুট দালি এনেকৈয়ে বনাই পেলাই গোটেইকেইটাই খালোঁ। তেতিয়াহ'লে বহুত দিনৰ মূৰত ভিডিঅ'টো লৈ আহিলোঁ। চাই ভাল পালে এটা লাইক কমেণ্ট কৰি যাবলৈ নাপাহৰিব। আৰু লগতে ইউটিউব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। শেষত এয়া হৈছে আজি মোৰ প্ৰসাদৰ পাতখন, মানে ডিছখন। বাই বাই।